ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যোৱাকালি মই ঘৰলৈ আহিছিলোঁ। এয়া ৰাতিপুৱাই ধুনীয়াকৈ গা পা ধুই মেলি ওলাই মেলি ল'লোঁ। মানে আমাৰ মাহঁতৰ ঘৰৰ ওচৰতে অখণ্ড ভাগৱত পাতিছে 7 দিন 7 ৰাতি। তাৰপিছতে এয়া মই চাকি এগছ দিম বুলি ঘৰলৈ আহিলোঁ। তাৰপিছতে এয়া দেখিছেনে মন্দিৰলৈ গ'লোঁ। মানে মন্দিৰটো আমাৰ ঘৰৰ ওচৰতে, আমাৰ ঘৰলৈ আহোঁতে পাই যায়। তাৰপিছতে এয়া মন্দিৰ পালোগৈ, ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। সেৱা কৰি পেলাই অকণ ভাগৱত শুনো বুলি ল'লোঁ আৰু। তাৰপিছতে অকণ সময় ধুনীয়াকৈ ভাগৱত শুনিবলৈ বুলি বহি ল'লোঁ। দেখিছেনে ইমান ধুনীয়া লাগিছে পৰিৱেশটো, একদম চাৰিওফালে এইফালে হাঁহ, তাৰপিছত এইফালে শহাপহু, তাৰপিছত মৌৰা চৰাই, জেব্ৰা, এনেকৈ গোটেইখিনি জন্তু দি একদম সজাইছে। এইফালে এয়া এখন ভাগ দেখিছেনে ইমান ধুনীয়া লাগিছে নহয়। তাৰপিছত তাতে বহিলোঁ, অলপ দেৰি বহি মেলি ভাগৱত শুনি, তাৰপিছত ভোগ খালোঁ, চাহ খালোঁ। তাৰপিছত খাই বৈ এয়া ধুনীয়াকৈ ঘৰলৈ বুলি গুচি আহিলোঁ। তাৰপিছতে এয়া ঘৰ আহি পালোহি, পাই পেলাই মানে বৌয়ে ধুনীয়াকৈ জেতুকা পিচি থৈছিলে। মই অকণ ভাবিলোঁ হাততে লগাই লওঁ, যিহেতু মই জেতুকা লগাই বহুত ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায় নে জনাবচোন দেই। তাৰপিছতে এয়া দেখিছেনে জেতুকা লগাই মই বহি আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।